সৰু কেণ্ডেলটো একদম মই আহি আছো আমি না সৰু কেণ্ডেলটো এতিয়া নজ্বলাবি দেই জানো নহয় যেতিয়া কাটিব হ'ব এতিয়া এদিকে দিও না এদিকে দিলে হাত হাত ধরে পড়ে হৰা শুনিছা গরম ধরিয়েছে মা চেয়ার আছে লৈ আছোন হ'ব দিয়া বিছনা উড়া মাৰি মাৰি যাম হৈ যাব দে এ মম কেইটাম জ্বলাই দিয়া আইছা এদিকে ঠিক আও মম কেইটা জ্বলা এটো জ্বলা হেতু এটো সাইডে কই দিয়া ভন্টি তুমি কই প্লেটখন নেকে কই দিয়া যে সাকি গজ এটো সাইডে কৰিবা আগলে কৰিবা ইফালে এটো সাইডে কৰিবা এইখিনি জনেকে আছে ভন্টি গজ ন উল্টা হ'ব দেখাব লাগিব না এটো দেখাব লাগিব এইখিনি দিকে যাও হেতু তেনে কৰিব দিছো বাস থব কি হবে দেব এতে হবে আসলে এতে এটা নুনু ভাই এটা দেখা না নাকি হে দুকাটি জ্বলা দিয়া মম সাইডে শুনো তোমার তাবলা বহাবা লাগে কৃষ্ণ কৰা মনতে ভাবা কিবা কানি বার্থডে খবরা উইশ কৰি লবা কিবা হেৰি কৰিব লাগিব না তুমি এটা কি আৰু সেইকেইটা জ্বলাই দিয়া সৰুকেইটা পাৰিবে বাবু আগুন কেমতি দেখা না আগুনে দেখ ভয় খাই গৈছে আগুন শুয়ে আছিল মোক খবৰে নাই গৈ আছে হেৰি বাবু দেখোন ঘুমাই থাকিল মানে প্ৰথম বাৰ্থডে দেখিব ন সেইটো কাৰণে জগাই দিও বোলো এই বাবুক বাইকৰ ওচৰলৈ দি দিয়ক উঠাই লো গলিছে পৰি যায় আছে পেকত পৰি আছে তোমাৰ হাতত কৰি দিব জ্বলাই দিয়ে ফটোখন চাবা হাতত লাগি যাবে চাকি মাঝে গরম হাতটো লাগি আছে চাকি গলা চাকিটো মই হেকেনে বেলেগকে জ্বলাব কম নি কৰিব লাগিছে মই হেকেনে চাকি কিটা বেলেগকে জ্বলাব নাই একো নাই এনেকে ভাল লাগিব হাত বলা কানে মই জ্বলাতে আছিল আনা জানতে যা বারবার বাইরে গেল ইপ দিলে বহি আছে জলদি আসবি কি নাই যাই কিনে এইখানে যা এখান পুরো আনা রে দিদি দে জলদি জলদি মন তো ভরে যায় আছে নলে দিকে যাও এইদিকে যাও দূরে যাও জলদি গলা স্টার্ট দিছে কিন্তু বাবু চলাই আনিলা ভন্টি তোমাৰ ওচৰলৈ মানে আসন করে ফার্স্টে ফু করে তার সামনে ফু করে থাকা টাইমটা আমি বি করে দিই তোমালোকে হেপী বাৰ্থডে গাবা দেই
সমাপ্ত ক্যান্ডেল গুলো ওলাই দেন ওলাই তো গলি যায় না না মানে তো দিবা দে সিধা বাবা না নামে দিয়ে এটা নামে লয়ে আবার দাও ধানতে লয়ে তো কি কৰিছে বুলিব সি কাটা এপিচ ওলোৱা এইবিলাক খুৱাই দিয়া পায় এপিচ কাটে কাটি পেলাই মাক খুৱাই দিয়ে আকৌ ভাইটিক খুৱাই দিয়ে দেখি ভাইটিক খুৱাই দিয়া প্ৰথমতে বাইদেউ আপুনি খুৱাই দিয়ক তাইক আপুনি খুৱাই দিয়ক আকৌ খাওয়াচ্ছি মানে নাই খুৱাই দিয়ক আপোনাক মই নাই তাই আপোনাক খুৱাব তাই আপোনাক খুৱাই দিব অঁ মাক খুৱাই দিয়া এতিয়া তাৰপৰাই খুৱাই দিয়া একো নহয় মাক খুৱাই দিয়া তাৰপৰা বাছ হৈ গ'ল এতিয়া তোমালোকে দাদা ভাইটি চবকে খুৱাই দিয়া আমি খোজকাঢ়ি গৈ আছোঁ মোবাইলটো অকণমান উল্টা হৈ গ'লে তেওঁলোকে মানে বেয়া নকৰিব দাবীসমূহ আছিল আমি মানুহ বুলি মই ক'লোঁ সেইদিনাখন লগাইছিলে যে খুলি এয়া আমি ৰেলৰ আলিয়ালি আহি আছোঁ দোকানলৈ চাই থাকক আগলৈ ভিডিঅ'টো এক্সাৰচাইজো হ'ব আপোনাৰ মৰ্ণিং ৱাকটো কৰা হোৱাই নাই ইভিনিং ৱাক কৰিবলৈ আহিছোঁ এয়া দুইজন আহি আছোঁ ৱাক কৰিবলৈ দোকানলৈও আহি আছোঁ চাই থাকক ভিডিঅ'টো আগলৈ এয়া আহি আছোঁ পোৱা নাই বহুত দূৰ আছে এয়া চাওক আপোনাৰ পিছ চাইডে ভিউটো ইমান ধুনীয়া সেউজীয়া পৰিৱেশ বহুত ধুনীয়া এয়া মই আপোনাক মিষ্টাৰ চবফালে পাহাৰ সেউজীয়া ৰং চব ফুৰি গৈছে আহি আছোঁ খোজকাঢ়ি বহুত দূৰ আছে নি আৰু অকণমান দূৰ আছে পালোহি অঁ বহুত খোজকাঢ়িছোঁ গৰমতো ঘামি জামি শেষ হৈ গৈছোগৈ অকণমানটো কষ্ট কৰিবই লাগিব কৰিছোঁ বহুত দিন ভিডিঅ' দিবও পৰা নাই গাটো ভাল নাছিলে সেইটো কাৰণে দিব পৰা নাছিলোঁ আজি বোলো অলপ ওলাই আহিছোঁ ভাবিলোঁ ভিডিঅ' এটা বনাওঁ তাকে চাওক ক'ত খোজকাঢ়িছে এয়া আপোনাৰ মেইন ৰাস্তা বেছিকণ ডিফাৰেঞ্চ নহয় সেইটো মেইন ৰাস্তা এইটো হৈছে আপোনাৰ ট্ৰেইনৰ আলি এইফালে আছে এটা বিল হয় এয়া পালোহি এয়া মেইন ৰাস্তাত পালোঁ ভিডিঅ'টো এয়া আমি য'ত আহিম বুলি কৈছিলোঁ এইখন দোকান পালোহি এইখন হয়
দুটা নাম্বাৰ ফোন কৰিলে এটা এইটো এটা এইটো কল কৰি এখন হেৰি হ'ব হ'ল এশ 25 টকা দিছে হ'ব না আন্ধাৰটো এই দেখো এয়া ৰুম আহি পাই গ'লোঁ কাপোৰ চাপোৰ ড্ৰেছ চেঞ্জ কৰিলোঁ ড্ৰেছ চেঞ্জ কৰি ভাত বনাবলৈ লৈছোঁ আপোনাৰ মিষ্টাৰৰ ডিউটি আছে 8টা বজাৰ পৰা দেৰিয়ে হৈছে এয়া আমাৰ মিষ্টাৰে আমাৰ বাৰ্থডে গালৰ ভাইটিয়ে নাচি আছে আহি গ'ল লগাই ল'ব লাগিব নেকি লগাই লোৱা এনেকৈ হাঁহি দিয়া পাৰিবা দি দিয়া তাতে এনেকৈ দি দিয়া তাত তাই দি দিয়া তাতে দি দিয়া শিকাই দিয়া এনেকৈ কৰিলে বাই বাই এনেকৈ কৰি দিয়া চুম এটা দি দিয়া চুম এটা দি দিয়া চুম এটা দি দিয়া চুম এটা দি দিয়া তাই পৰা কাণৰ পৰা ওলাই গ'লে সেইটোকে চাই আছে সি আণ্টি কোম এটা দি দিয়া নিদিয়ে সি গম বাই বাই এই আমাৰ ৰুমৰ ওচৰৰে ভণ্টি এজনী আহি থাকে তাইৰ ৰুমলৈ নাচি আছে ভিডিঅ'টো যদি চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আজিলৈ আহিছোঁ বাই বাই